তো হেল্ল' বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ভিডিঅ' লৈ মই গিৰাজ গগৈ আপোনালোকৰ ওচৰত আহিছোঁ। তো আজি মই আছোঁ এই মাধুৰ্যৰ ঘৰত এইফালে। তো আমি আজি এটা বনাম মেচিন। এইফালে আছে আমাৰ দিলদা, মণ্টুদা। তো আমি আজি এটা বস্তু বনাম, বস্তু মানে ইনকিউবেটাৰ বনাম। ইনকিউবেটাৰ মানে হৈছে আপোনাৰ মুৰ্গী পোৱালি যে মানে কাৰেণ্টত উলিয়াব পৰা। তো ভিডিঅ' এটা বনাম, এতিয়া ধুনীয়াকৈ ভালদৰে চাব, আমি কেনেকৈ বনাম, কি কৰিম, সকলোখিনি দেখুৱাম। ভিডিঅ'টো চাই থাকিব শেষলৈকে স্কিপ নকৰাকৈ। তো এতিয়া মেচিনটো বনাবলৈ আমি ষ্টাৰ্ট কৰিছোঁ। প্ৰথমতে দৰকাৰ হ'ব মেইন বস্তুটো হৈছে এইটো। এইখন আছে এখন চাৰ্কেট। এই চাৰ্কেটখনৰ দৰকাৰ হ'ব। টেম্পাৰেচাৰ কণ্ট্ৰলাৰ বুলি কওঁ দেই, এইখন টেম্পাৰেচাৰ কণ্ট্ৰলাৰ বুলিয়ে কয়। বাকী নামবোৰ নাজানো। টেম্পাৰেচাৰ কণ্ট্ৰলাৰ এমেজন, ফ্লিপকাৰ্টত পাই যায়। টেম্পাৰেচাৰ কণ্ট্ৰলাৰ বুলি চাৰ্চ কৰিলে পাই যায়। বেছি দামো নহয়। তাৰপিছত ইয়াৰটো চেঞ্চৰটো, হিট চেঞ্চৰটো, এইটো মেইন হৈছে মেইন এইখনেই, এইটো দৰকাৰ হ'ব। তাৰপিছতে দৰকাৰ হ'ব DC ফেন। আপুনি এখনো দিব পাৰে, দুখনো দিব পাৰে। DC 12 ভল্টৰ ফেন। এই চাৰ্কেটখন এখন হৈছে 12 ভল্টৰ। তাৰপিছতে এই চাৰ্কেটখন চলাবলৈ 12 ভল্টৰ এটা এডাপ্টাৰ লাগিব। তাৰপিছতে ৱায়াৰ লাগিব। তাৰপিছতে হোল্ডাৰ লাগিব। আপুনি লাইট দুটাও দিব পাৰে, এটাও দিব পাৰে। তো হিটৰ কাৰণে 100 পাৱাৰ বাল্ব বা 60 ৱাটৰ এনেকুৱা পুৰণা বাল্ব দৰকাৰ হ'ব। সেইটো আপোনাৰ পইচাৰ ওপৰত ডিপেণ্ড কৰে আৰু হৈ গ'ল। এনেকুৱা আপুনি দুটাও ইউজ কৰিব পাৰে বা এটাও ইউজ কৰিব পাৰে। দুটা ইউজ কৰিলে ভাল আৰু কেতিয়াবা এটা ইউজ কৰিলে এটা অন হৈ থাকে, দুটা ইউজ কৰিলে ভাল। তো এতিয়া গোটেইকেইটা আমি কানেকশ্যন কৰিম। ভিডিঅ'টো চাই থাকিব, কেনেকৈ কানেকশ্যন কৰিম, কি হ'ব, কেনেকৈ হ'ব, ভিডিঅ'টো চাই থাকিব। আৰু চেনেলটো ছাবস্ক্ৰাইব নাই কৰা যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰি দিব, আৰু যদি ভাল পায় শ্বেয়াৰ কৰি দিব। তো এইফালে আমাৰ লাগি আছে, এইফালে টেম্পাৰেচাৰ কণ্ট্ৰলাৰখন এইফালে লাগি আছে। তাৰপিছতে এইফালে লাগি আছে এইটো এটা 1 নম্বৰ হোল্ডাৰটো। তাৰপিছত এইটো হৈছে 2 নম্বৰ হোল্ডাৰটো, আৰু এইখন হৈছে 1 নম্বৰ, তাৰপিছত এইফালে 2 নম্বৰ ফেন। তাৰপাছতে এতিয়া এই ৱায়াৰ অলপমান লগাবলৈ আছে। তাৰপিছত সম্পূৰ্ণখিনি বুজাই দিম কেনেকৈ কি হ'ব। তাৰপিছত ইয়াত অলপমান মিলাবলগীয়া আছে। তাৰপিছতে মেচিনটো কমপ্লিট হ'বগৈ আৰু। বহুত কষ্ট কৰি গৈ লাষ্টত অৱশেষত গৈ পেলাই মেচিনটো কমপ্লিট কৰিলোঁ। মেচিনটো এতিয়া বৰ্তমান আমি ষ্টাৰ্ট কৰিছোঁ। মন চনবোৰ অকণ ভাল লাগিছে। মাজতে অকণ প্ৰব্লেম এটা হৈছিলে, তাৰপিছতে বোলো আজি মেচিন নবনিবগৈ আৰু, কিন্তু এতিয়া মেচিনটো লাহেকৈ বনিলেগৈ। সকলোৰে মনটো ভাল। এতিয়া সকলোৰে মুখত হাঁহি। তো বৰ্তমান মেচিন আমাৰ কমপ্লিট হৈ গ'ল। এতিয়া আৰু মাধুৰ্যহে জানে এতিয়া কি কৰে। এইখন হৈছে আমাৰ চাৰ্কেটখন। ইয়াৰ পৰা ইয়াত ছেট কৰি থোৱা আছে 37.6 হৈ যোৱাৰ লগে লগে লাইটটো অট'মেটিক ইয়াত ভিতৰত অফ হৈ গুচি যায়। সেইটো ছেট কৰি থোৱা হৈছে। তাৰপিছতে ইয়াত আছে প্লাগটো, এইটো হৈছে লাইট দুটাৰ কাৰণে দি থোৱা আছে। তাৰপিছতে এইটো এডাপ্টাৰটো গোটেই সম্পূৰ্ণ চাৰ্কেটখন চলাবৰ কাৰণে। তাৰপিছতে ভিতৰত আছে এইফালে এখন ফেনখন, 1 নম্বৰ ফেনখন। 1 নম্বৰ ফেনখন এইফালৰ পৰা হাৱা ঠেলিব, এইফালে টেম্পাৰেচাৰটো নি পেলানি ঘূৰাই, মানে ইয়াত হাৱাটো ঘূৰাই থাকিব আৰু। তাৰপিছতে এনেকুৱা বাতি ল'ব বা কিবা এটা আৰু প্লাষ্টিকৰ কিবা কিবি হেৰি কৰি পেলানি ইয়াত এনেকৈ এইটো ছাইডে এটা বাতি দিব। তাৰপিছতে এইটো ছাইডে এটা এনেকৈ বাতি দিব। তাৰপিছত ইয়াত পানী থাকিব লাগিব, এনি টাইম পানী থাকিব লাগিব। হিউমিডিটিৰ কাৰণে পানী থাকিবই লাগিব।
গতিকে ইয়াত পানী থাকিব, তাৰপিছতে আমি ইয়াত দিম, ইয়াত মেইন মানে উমনি দিব পৰা সেই কণীকেইটা ইয়াত থাকিব। তাৰপিছত টেম্পাৰেচাৰটো ইয়াত ছেন্সৰটো ইয়াত টেম্পাৰেচাৰটো কিহে দেখুৱাব, গতিকে ইয়াত থাকেতো ছেন্সৰটো থাকে, ছেন্সৰটো এনেকুৱা মাজতে দিব লাগিব। এতিয়া এইটো চাব 36.5 হৈছেগৈ, ইয়াত আমি ছেট কৰি থোৱা আছিলে কিমান 37.6 ছেট কৰি থোৱা আছে। যেতিয়াই 37.6 হৈ যাব অট'মেটিক লাইটকেইটা অফ হৈ যাব, যাতে অভাৰ হিট হ'বলৈ নিদিয়ে কেতিয়াবা। 37.6তে চাব এতিয়া, এয়া 37.6 হৈ গ'ল, তাৰপিছত এতিয়া লাইট অফ হৈ গ'ল। মেচিনটো মেইন কাহিনীখিনি এইখিনিয়ে আৰু এতিয়া অইন একো দেখুৱাবলৈ নাই, আৰু যদি ভৱিষ্যতে কণী চণী দিয়ে ই দেখুৱাম। বন্ধুসকল, আজি ভিডিঅ'টো আচলতে ইমানখিনিয়ে আছিলে, ভিডিঅ'টো সামৰণি মাৰিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, আৰু ভৱিষ্যতে মোৰ আকৌ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি পেলাই সেই বেল আইকনটো বজাই দিব।